দাদা ভণ্টি দাদা মোক এইটোৱে ভাল লাগিব নে এইটোৱে ভাল লাগিব মই যে বহুত কনফিউজ জানেনে এইটো ভাল লাগিব নে এইটো ভাল লাগিব মই খুব ধৰিবই পৰা নাই তোমাক এইটোও ভাল লাগিব এইটোও ভাল লাগিব কোনটো পিন্ধা তোমাৰ কথা এই জিন্সটো কিমান ভণ্টি সেইটো জিন্স 500 টকা 500 টকা অলপ কমাওকচোন মিলাই দিম অকণ মিলাই মিলি দাম চামবোৰ ঠিক আছে দিয়ক থেংক ইউ ভাইয়া এই হোৱাইট কালাৰ টি চাৰ্টটো কিমান ন ভণ্টি এইটো নেকি সেইটো নহয় দিছ ওৱান এইটো 500 টকা 500 ভাইয়া এইটো ব্ৰেণ্ডেডটো হ'ব ন ব্ৰেণ্ডৰ কথা নুশুনিবা ভণ্টি ব্ৰেণ্ডটো লাষ্ট পাই যাব এইটো ব্ৰেণ্ডৰ আগত বুজিছা লৈ যোৱা 500 টকা ভাইয়া আপুনি কেছ ল'বনে কাৰ্ড পে'মেণ্ট কৰিব বাৰু মোক কওকচোন কাৰ্ডটো চলে কিন্তু তুমি কেছ আনিছা যেতিয়া কেছটোকে থৈ যা ঠিক আছে ভাইয়া আহিছো বাই টাটা আকৌ আহিবা দেই হেল্ল' মই ডিলটো ফাইনেল কৰি থৈ আহিছোঁ স্পৰ্টিং এটা দিবাচোন এডিডাছৰ এইটো 800 টকা 800 টকা ইমান কম দাম যে মোৰ পপছ আম্বানী হয় আম্বানী নাজানে নেকি ভাইটি তেতিয়াহ'লে জিঅ' নেটৱৰ্কটোকে ভাল কৰিবাচোন ঘৈণীয়েৰ লগত ৰাতি ভিডিঅ' কল কৰিছিলে সদায় ৰিকানেক্টিং হৈ যায় 900 টকা দিয়া আৰু লৈ যোৱা হ'ব দাদা 700 টকাই দিছোঁ দিয়ক বৰ আহিছে আম্বানী পিতে ভাইটি এই বেলাৰুছটো কেনেকৈ দিছা হয় এইটো বাইদেউ 300 টকা দিব 300 টকা মানুহ মাৰিবা নি আমাৰ এফালে এইটো বেলাৰুছ 50 টকাতে দিয়ে সেইটো চাগে ৰিডাকশ্যনৰ মাল বাইদেউ ৰিডাকশ্যনৰ মাল কিনা নহয় আমি মানুহ তেনেকে নকবা কথা আপুনি এইবোৰ দোকানত কিনি নাই পোৱা কাৰণে এইবোৰৰ দামবোৰে নাজানে বুজিছে 70 টকাতকে এটকাও বেছি কৈ থলো হ'লে বেলাৰুছটো দিলে দিয়া 70 টকা আপুনি দিবও নালাগে ব্লাউজটো নিবও নালাগে যাওক মই গৈছো আকৌ দেই নিকিনো বেলাৰুছ থৈ গৈছো কিনা দামে 70 টকা নহয় বাইদেউ কাষ্টমাৰ ঘূৰি গৈছে কিন্তু ভাইটি কাষ্টমাৰ ঘূৰি গৈছে মই গৈছো কিন্তু দেই যাওক বাইদেউ নালাগে পিছফালৰ পৰা নামাতিবা আকৌ মোক